যিকোনো কলেজ বা হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যনৰ কাৰণে আপোনালোকক কেইটামান ডকুমেণ্টছ লাগিব আৰু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম সেই ডকুমেণ্টছকেইটা আপোনালোকে কি ডকুমেণ্টছ লাগিব। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। চ' ডকুমেণ্টছকেইটা হৈছে আপোনালোকে এই ডকুমেণ্টছকেইটা লাগিব, যিকেইটা এটা হৈছে ডকুমেণ্টাৰী প্ৰুফ অফ এজ, তো আপোনাৰ যিকোনো এজ প্ৰুফ লাগিব। ধৰি লওক দিব পাৰে পাছপৰ্ট দিব পাৰে বা HSLC এডমিট কাৰ্ডটো দিব পাৰে বা পাছ চাৰ্টিফিকেটখন দিব পাৰে আৰু বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে। ইয়াৰ যিকোনো এটা আপোনালোকে এজ প্ৰুফ হিচাপে দিব লাগিব। তাৰপিছত আছে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আপোনাৰ যিখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপুনি দিব লাগিব। তাৰপিছত আছে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইন হোৱাইট পেপাৰ উইথ ব্লেংক ইংক। চ' এইখন আপোনালোকে যিকোনো বগা কাগজত চহী মাৰি দিব লাগিব আৰু ক'লা কলমে দিব লাগিব। চ' বিভিন্ন কলেজৰ বিভিন্ন নিয়ম থাকে, ব্লু বা ব্লেক যিকোনো প্ৰিণ্ট হ'ব পাৰে। চ' আপোনালোকে কলেজৰ যিটো ন'টিফিকেশ্যন সেইটো চাই ল'ব। চ' এনেই সাধাৰণতে আপোনালোকে বগা কাগজত ক'লা কলমে লিখি দিব, আপোনাৰ যিটো চাইন আছে তেনেকৈ দিব। তাৰপিছত আছে আপোনাৰ কাষ্ট চাৰ্টিফিকেট, আপোনাৰ যিখন জাতিৰ প্ৰমাণপত্ৰ আছে সেইখন আপোনাৰ লাগিব, যদি এপ্লিকেবল হয়, যদি আপোনালোকে কোটা কাৰণে এপ্লাই কৰে। কাষ্ট চাৰ্টিফিকেটখন আপোনালোকৰ থাকেই আৰু দি দিব। তাৰপিছত আছে মাৰ্কশ্বিট, আপোনাৰ যি লাষ্ট এক্সামিনেশ্যন পাছৰ মাৰ্কশ্বিট বা হাই ছেকেণ্ডেৰী হওক বা যদি আপোনালোকে UG যদি কলেজৰ BA BSc বা BCom কাৰণে এডমিশ্যনৰ কাৰণে লয়, তেতিয়া আপোনালোকে হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিটখন দিব। আৰু যদি হাই ছেকেণ্ডেৰীৰ কাৰণে আপোনালোকে এডমিশ্যন লয় তেন্তে আপোনালোকৰ HSLC মাৰ্কশ্বিটখন দিব। তাৰ পাছ চাৰ্টিফিকেটখন আপোনালোকৰ দিব, যিখন আপোনাৰ HS পাছ বা HSLC পাছ চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত আছে গ্ৰেপ চাৰ্টিফিকেট, আপোনাৰ গ্ৰেপ চাৰ্টিফিকেটখন যদি আপোনাৰ কোনো গ্ৰেপ আছিলে যিটো আপোনাৰ পঢ়া বৰ্ষত, সেই গ্ৰেপ চাৰ্টিফিকেটখন দিব লাগিব, যদি এপ্লিকেবল যদি আছিলে তেতিয়াহে দিব লাগিব। তাৰপিছত আছে স্পৰ্টছ, NCC, স্কাউট গাইড, এডপ্ট, ভিলেজ, কালচাৰেল কোটা, এমপ্লয়িজ ফেমিলি মেম্বাৰ চাৰ্টিফিকেট। চ' যিখন EW, এইখন যদি আপোনালোকে এইকেইটা যদি আপোনাৰ এপ্লিকেবল হয় তেতিয়া আপোনাৰ দিব, যদি আছে দিব, যদি নাই নালাগে দিব। তাৰপিছত আছে বেংক পাছবুক ফ্ৰণ্ট পেজ ফটো। চ' আপোনাৰ বেংক পাছবুক, আজিকালি বেংক নাম্বাৰ আৰু বেংক পাছবুক খুবেই দৰকাৰ। তাৰ যিটো ফ্ৰণ্ট পেজ আছে তেনেকুৱা তাৰ ফটো দিব লাগিব। তাৰপিছত আছে ডমিচাইল চাৰ্টিফিকেট হিচাপে আপোনালোকৰ যিকোনো ইয়াৰ এখন দিব পাৰে। এটা হৈছে PRC দিব পাৰে, আপোনালোকে ভোটাৰ আইডেণ্টিটি কাৰ্ড দিব পাৰে, NRC অফ চেল্ফ, যিখন আপোনাৰ NRC আছে আপোনাৰ ঘৰৰ আৰু নিজৰ যিটো NRC দিব পাৰে। তাৰপিছত আধাৰ কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড আপোনাৰ নিজৰো দিব পাৰে, নহ'লে আপোনাৰ পেৰেণ্টছৰো দিব পাৰে। মানে সেইটো আপোনালোকে চাই ল'ব যে বেলেগ কলেজৰ বেলেগ নিয়ম কিছুমান থাকে। চ' তাৰপিছত আছে BPL কাৰ্ড অফ ফেমিলি, এইটো BPL কাৰ্ডটো আজিকালি বিচাৰে। তাৰপিছত আছে বাৰ্থ চাৰ্টিফিকেট আইজুড বাই ৰেজিষ্টাৰ অফ বাৰ্থ এণ্ড ডেথ। চ' ইয়াৰ আপোনালোকে যিকোনো এটা আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট হিচাপে ব্যৱহাৰ কৰিব পাৰে। চ' এইকেইটা ডকুমেণ্টছ আছিল, কিছুমান কলেজত ইয়াতকৈ বেছি থাকিব পাৰে আৰু কম থাকিব পাৰে। চ' জেনেৰেলি আমাৰ এইকেইটা ডকুমেণ্টছ থাকে। আৰু তাৰ লগতে আৰু দুটা ডকুমেণ্টছ লাগিব, এটা হৈছে ইমেইল ID, আপোনাৰ যিটো আজিকালি সকলোৰে থাকে। তাৰপিছত আছে আপোনাৰ মোবাইল নম্বৰ, আপোনালোকৰ যিটো মোবাইল নম্বৰ, যিটো আপোনাৰ OTP যাব, আপোনাৰ যেতিয়া অনলাইন এডমিশ্যন কৰিব তেতিয়া আপোনাৰ মোবাইল নম্বৰটো লাগিব আৰু তাত OTP যাব, আৰু সেই OTP আপোনালোকে ফৰ্মখন ভৰাব লাগিব। চ' এইকেইটা ডকুমেণ্টছ আপোনালোকৰ লাগিব আৰু এইকেইটা ডকুমেণ্টছ আপোনালোকে সাজু কৰি ৰাখক অনলাইন এডমিশ্যন কৰাৰ আগত। চ' এই ডকুমেণ্টছবিলাক যিবিলাক আছে, ইয়াৰ যি ফাইল চাইজ আছে সেই ফাইল চাইজ আপোনালোকক কমাব লাগিব। ধৰি লওক কিছুমান কলেজত 500 KB ভিতৰত দিয়ে, কিছুমান কলেজত 100 KB ভিতৰত দিয়ে। চ' তেনেকৈ আপোনালোকে ফাইল চাইজটো মোবাইলতে কমাব পাৰিব। চ' এই কেনেকৈ কমাব ফাইল চাইজ তাৰ ওপৰত এটা ভিডিঅ' আমি লৈ আহিম। তো সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। চ' ভিডিঅ'টো ইমান আছিল, আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।